এই কাৰ্যসূচীটো আমাৰ 4টা সংগঠন মিলি হৈছে আৰচু আৰু মহিলা পৰিষদ আৰু RDC আৰু গণমঞ্চ ৰাভা গণমঞ্চ। আমাক জন্মনি ৰাভাৰ ন্যায় লাগিবই আৰু অসম চৰকাৰে এতিয়ালৈকে একো কাম কৰা নাই যে CBIক তদন্ত দিয়া বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, কিন্তু এতিয়ালৈকে CBI হাতত লোৱা নাই। এইটোৰ কাৰণে আমি দুঃখিত। যিমান দিনলৈকে জন্মনিৰ ন্যায় নাপায় সিমান দিনলৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম আৰু এই প্ৰতিবাদ তীব্ৰতৰ হ'ব। এই হত্যাকাণ্ডৰ লগত যে জন্মনি মাকে যেতিয়া এজাহাৰ দিছিলে যে কেইজনৰ আৰক্ষী বিষয়াৰ নাম তাত সাঙুৰ কাইছিলে, কিন্তু আৰক্ষীৰ হাতত পোৱাৰ লগে লগে সেই নামবোৰ কিয় আঁতৰোৱা হ'ল? আমাৰ এই প্ৰশ্নটো আমাৰ পৰা মুখ্যমন্ত্ৰী মহোদয় আমি প্ৰশ্ন কৰো যে এই দোষী বিলাকক কিয় এতিয়ালৈকে আৰক্ষী বিষয়া বিলাকক এতিয়ালৈকে কিয় ৰিজাৰ্ভ ক্লজ কৰিব পৰা নাই আমাৰ গৃহ বিভাগে? যিহেতু আমাৰ গৃহ বিভাগ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাততে আছে, কিন্তু মুখ্যমন্ত্ৰী ইমান গুৰুত্ব দিয়া আমাৰ চকুত পৰা নাই এতিয়ালৈকে। অসমৰ জনসাধাৰণে এটাই প্ৰশ্ন যে এতিয়ালৈকে কিয় সেই দোষী কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আবাজ্যোতি ৰাভা আৰু লীনা দলে, ৰুণা নেওগ, নিউজে মিডিয়া ইমান সিহঁতৰ বিষয়ে ওলাই আছে, কিন্তু আমাৰ গৃহ বিভাগ কিয় নীৰৱ হৈ আছে? এইটো আমাৰ প্ৰশ্ন। এইটোৰ কাৰণে জন্মনি ৰাভাৰ যেতিয়ালৈকে ন্যায় নাপায় আমি তেতিয়ালৈকে আমি আমাৰ আন্দোলন তীব্ৰতৰ কৰি থাকিম, আমি আন্দোলন কৰিয়ে থাকিম। ধন্যবাদ। জন্মনি ৰাভাক হত্যা কৰা হৈছে পূৰ্ব পৰিকল্পিত হত্যা বুলি সকলোৱে জানে। পোষ্টমৰ্টম ৰিপৰ্ট চব কেইটা যদি ক'ব লগা হয়, শুনিব লগা হয়, আমি শুনি পাইছো নিউজ মিডিয়াত। জন্মনি ৰাভাৰ যি ৰহস্যজনক মৃত্যু এইটো আমি কেতিয়া মানি ল'ব পৰা নাই যে এইটো এক্সিডেণ্ট হৈ মৰা। জন্মনি ৰাভাক হত্যা কৰা হৈছে। যিহেতু আমাৰ জন্মনি ৰাভাই মানে যেনেকে মানে হত্যা কৰি পথ দুৰ্ঘটনা কৰোৱাইছিল, কিন্তু সেইটো কথা আমি অসন্তুষ্ট। কাৰণ আজিলৈকে CBI তদন্ত বুলি আমি শুনিছো, কিন্তু আজিলৈকে CBI তদন্ত মানে আজিলৈকে হাতত লোৱা নাই। সেইটো কাৰণে আমি আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আমি বাধ্য হৈছো। আৰু যিয়ে নহওক যিমান দিনলৈকে আমি মানে SI জন্মনি ৰাভাক ন্যায় নাপায় সিমান দিনলৈকে আমি এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথ ওলাইকে আমি আন্দোলন কৰিয়ে থাকিম। আজি আমি 30 মিনিট লৈছো, আধা ঘণ্টা। আমি আধা ঘণ্টা সময় কিনে আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিম। মোটামুটি আপোনালোকে চাওক, মই ক'ব নোৱাৰো। আৰু মানুহকেইটা আহি আছে, ওলাই আছে, যিমান পাৰে ইমান ওলাই থাকিব। এতিয়া আপোনালোকে চাওক কিমান হাজাৰ মানুহ আৰু চাগে নিশ্চয় আহিব আমাৰ মাজত। আজি আমাৰ যোনটো কাৰ্যসূচী আমি আৰচু, RA, BRKR, ৰাভা গণমঞ্চ, RDC মানে সকলোৱে সংগঠন 7টা সংগঠন মিলি কিনে আজি এইটো মানে প্ৰগ্ৰামটো লোৱা হৈছে। আজি ইয়াৰ পিছত যদি চৰকাৰে যদি গুৰুত্ব নিদিয়ে আমি যেনেকুৱা পৰ্যায়ে যাব লাগে ন্যায় নোপোৱালৈকে আমি এনেকুৱা কাৰ্যসূচী আৰম্ভ কৰিয়ে থাকিম। আমাৰ মূল দাবী হ'ল আমাৰ জন্মনি ৰাভাই মানে
ন্যায় পাব লাগে তাৰ লগত যিমান হত্যাকাণ্ড জড়িত আছে মানে অতি সোনকালে CBI তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু মানে উচিত শাস্তি প্ৰদান কৰিব লাগে আমাৰ অসম চৰকাৰে